আহক আজি বনাওঁ একদম চিম্পুলকৈ আলুৰ দম। এতিয়া ইয়াতে মই বিলাহী এটা, পিঁয়াজ দুটা আৰু আদা নহৰু লৈ লৈছোঁ। আধা পিচ কৰিম, আধা তেলত ভাজিম। এতিয়া কাটি থোৱা আলুখিনি বইল হৈ আছে। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। এতিয়া মছলাখিনি হৈ গ'ল। এতিয়া সিজাই থোৱা আলুখিনি হৈ গ'ল। এতিয়া মই এটা বাচনত উলিয়াই লৈছোঁ। এতিয়া কেৰাহীত অলপ তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে অলপ চেনি দিছোঁ, যাতে কালাৰটো ভাল হয়। তেলটো গৰম হোৱাৰ লগে লগে মই পিঁয়াজ আৰু বিলাহীখিনি দি দিছোঁ। অলপ ভাজি লৈছোঁ। এতিয়া মই পিচি থোৱা মছলাখিনি ইয়াত দি দিম। এতিয়া মছলাখিনিৰ পৰা তেলখিনি ওলোৱালৈকে মই ভাজি থাকিম ল' ফ্লেমত। ইয়াতে মই পেকেট মছলা লৈছোঁ। এতিয়া এইখিনি অলপ ভাজা হৈ গৈছে। এতিয়া মই মছলাখিনি দি দিম। এতিয়া ইয়াতে মই সিজাই থোৱা আলুখিনি দি দিছোঁ। এতিয়া অলপ টাইম ভাজিম, যাতে আলুখিনিত অলপ মছলাখিনি সোমাওক। তেতিয়ালৈকে অলপ ল' ফ্লেমত মই এনেকৈ ভাজিম। এইখিনি হৈয়ে গৈছে, মছলাখিনি সোমাই গৈছে আলুবিলাকত। এতিয়া ইয়াতে মই জোখমতে পানী দি লৈছোঁ। এতিয়া আমাৰ লাহে লাহে আলুৰ দম হ'বলৈ হৈ গৈছে, উতলি আছে। এয়া আমাৰ চিম্পল আলুৰ দম তৈয়াৰ হৈ গ'ল। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।